বহুত দিনৰ পিছত আজি ভিডিঅ' দিবলৈ ওলাইছোঁ। বহুত ধুনীয়া জেগা এটালৈ যাবলৈ ওলাইছোঁ। তাতে গৈ দেখুৱাম আপোনালোকক তাত ধামাকা ভিডিঅ'। আজি ধামাকা হ'বলৈ গৈ আছে। আজি ড্ৰাইভাৰ কৰিয়ে যাব লাগিব আৰু সুদূৰ পবিত্ৰ স্থানলৈ। ছিট বেল্টতকৈ ৰাস্তাত গৰুহে বেছি হৈ থাকে। এইটোহে বেছি এক্সিডেণ্ট হয়। ছিট বেল্ট নহ'লেও হৈ যায়। গৈ আছো নলগাই ন কিন্তু কৰি এনেকৈ কৰিলা ভালকৈ আৰামকৈ কৰি লোৱা। গৰম পানী উঠাব লাগিছিলে ন এটা হাত ন ককাহে আছে ভয় নেখায় তামুলীয়া হেৰি দৰা এটা এচিটো ডাইৰেক্ট নাকত লগাই লৈছা। আমাক কচু গুটি আমনি লাগিছে। ধামাকাটো আহি পাই গ'লো আৰু শ্ৰী আঠখেলীয়া নামঘৰ। সেই গেট লগাই সেইফালৰ পৰা গোলাঘাট অহাৰ পৰা লগাই থ'ব লাগিছে ন। NCC is there. গাড়ী এখন ফিল্ডতে যাবলৈ আহোঁ। ভাদ মাহৰ কাৰণে দেখিছে NCC ল'ৰাটো অকণমান লৈছে নহয় জইন কৰিব শ্ৰী আঠখেলীয়া নামঘৰ। গেটৰ সন্মুখত শ্ৰী আঠখেলীয়া নামঘৰ। ইয়ালৈ পৰিয়ালে
বেটটো ঢালিলা ঢালি দিয়া অকণমান খুলি দম কৰিয়ে ঢালি দিয়া আঠখেলীয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ চাৰপ্ৰাইজ পবিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰত মানুহৰ সমাগম পবিত্ৰ ভক্তগণৰ যি সমাগম সেয়া চাই অতিকৈ উৎফুল্লিত আনন্দিত হৈছোঁ কি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ভক্তৰ পৰিদৰ্শন আৰু দেখিছে ৰাইজৰ ভিৰ এই ভিৰতেই আমাৰ সকলো ভক্তমান ৰাইজে ভ্ৰমণ কৰিছে ভক্তৰ লানি নিচিকা সুত শ্ৰী শ্ৰী আঠখেলীয়া পাহৰিছিলোঁ আপোনালোকে ভিডিঅ'টো লাইকো নকৰে শ্বেয়াৰো নকৰে যে কিয় ছাবস্ক্ৰাইব বুটামটো দবাই দিব আকৌ ইমান ধুনীয়া ধুনীয়া ভিউজ দি আছোঁ ভক্তৰ লানি নিচিকা সুত